নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তো ঘাটত আপোনাৰ এতিয়াও নাও চলাচল কৰি আছে। তো মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰি থাকিলে দেখিছে এই ৰাস্তা দি কিছুমান লোক নাৱেৰে পাৰ হৈ এতিয়াও গৈ থাকে। কি মাছ মাৰিবলৈ ওলাইছে নেকি? ওলাইছোঁ। মাছ মানে এইটো কি লাঙি পাতিব? লাঙি মানে জালখন ভচাইছোঁ আমাৰ পাওঁ নাপাওঁ। আপোনাৰ ঘৰটো ইয়াতে এই দিছৈ গাঁও দিছে। সেয়া কোন হয়? আপোনাৰ কোনোবা হয় নেকি? অঁ, আপোনাৰ পৰিবাৰ? হয়, ঠিক আছে। মই অকণমান মানে আহিলোঁ এই দিছৈ ঘাটটো চাই যাওঁ বুলি যে, তাকে আপোনাক দেখিলোঁ মাত এটা দিওঁ বুলি। অ' বাইদেউ, আপোনালোকক দেখিছোঁ ইমান ধুনীয়া গছ এজোপা পালে। এইটো কি পানীত উটি অহা গছ নেকি? এইজোপা কি গছ হয় এনে? কি গছ কয় এইজোপা? বাৰিষাত উঠি আহিছে, চিনি নাপায়। তো শুকান আছে ন? ঘৰটো ক'ত আছে বুলি ক'লে বাইদেউ? ওচৰতে হয় দিছৈ। দিছৈ গাঁও। কি নাম আপোনাৰ? সুভদ্ৰা দাস। সুভদ্ৰা দাস। আপোনাৰ মা ঘৰ? দিছৈতে। দিছৈতে। গাঁৱতে বিয়া হৈছে। তাৰপিছত এইফালে বাইদেউগৰাকী আপোনাৰ গাঁৱৰে হয়। গাঁৱৰ হয়। মা ঘৰ ইয়াতে। বা ওচৰতে। বিয়া ওচৰতে হৈছে? ক'লৈ বিয়া হৈছে? অৰুণাচল। এতিয়া কি আপুনি কেতিয়া আহিলে ইয়ালৈ? বহুত দিন হ'ল। ইয়াতে থাকে নেকি? হাজবেণ্ড ক'ত থাকে ন? অঁ, আপুনি ইয়াত আছেহি? আকৌ আহিছোঁ। তাৰপিছত কওক, খেতি পথাৰৰ কথা কওক। আপোনালোকৰ খেতি আপুনি কৰে নকৰে খেতি? কৰে। খেতি কৰে? ক'ত ইয়াত কৰে নে নামচাইত? নামচাইত খেতি লগাই মেলি আহিছেনে? এইফালে চাওক কমচে কম। নেচাই নেকি? কিয়? বাইদেউ দুগৰাকী আছে। বাইদেউ হাত বিষোৱা নাই? কুঠাৰ মাৰিছে শুনিছে? অভ্যাস আছে নি? আপোনাৰ নামটো ক'ব? শিমলু গছজোপা কাষত একে ওচৰা-ওচৰি ন? তাৰপিছত এই ঘাটটো কোনে চলাইছে? আপোনালোকৰ গাঁৱৰ মানুহেনে? নাওখন চলাইছে সেইজন কোন হয়? গাঁৱৰ হয় ন? দাদাটো কি লিখে? প্ৰফুল্ল দাস। আৰু আপোনাৰ নামটো? আচ্ছা, আপোনালোকেতো আজি বহুত দিনৰ পৰা এই ঘাটটো আচলতে আপোনালোকে গম পোৱা কিমান বছৰ আগৰ পৰা চলি আছে? এইবোৰ ঘাটটো আপোনাৰ এতিয়া হয়, আমি ইয়াত ক'ব নোৱাৰোঁ যদিও 10-12 বছৰ মানৰ পৰা টেণ্ডাৰ হৈ চলি আছে। আজিকালি টেণ্ডাৰ হয়। তাৰমানে এই শদিয়াত যেতিয়া এই ব্ৰিজখন হ'ল যে ঢলা শদিয়াৰ মাজত যিখন ব্ৰিজ হৈছিলে, সেই ব্ৰিজখন হোৱাৰ পিছত এই ঘাটটো হৈছে চাগে ন? গণ্যমান্য লোকসকলে হেৰি কৰা হৈছিলে, কিন্তু এতিয়ালৈকে সেই কথাটোহে শুনো হ'ব বুলি দলং, কিন্তু এতিয়ালৈকে চৰকাৰে একো কাৰ্য কৰা নাই। হ'বগে চাগে। এই পথছোৱা আমি বুঢ়া হৈ গ'লো ইয়াতে। এতিয়ালৈকে আমাৰ ভাৰতৰ ভিতৰত এইটোৱে লাষ্ট কাম আছে নেকি বাকী পথৰ ক্ষেত্ৰত। আচ্ছা, ৰাস্তাটো আজিলৈকে হৈ উঠা নাই ন? সেইবোৰ বাইচাইকেলখন দেখিছেনে? আপোনালোকে 3মাহমান হৈছে চাইকেলৰ অৱস্থা তেনেকুৱা। ওলায়ে বোকা পানী, সোমায়ে বোকা পানী। অকল আমাৰ বুলিবলৈ নহয়, এইটো পাৰত যিখিনি ৰাইজ আছে তেওঁলোকৰো সেই একেই গতি। আচ্ছা, সিটো পাৰৰ কি হয়? সিটো পাৰ মৰিয়া গাঁও বুলি কয়। মৰিয়া গাঁও। ভালে আছে? আচ্ছা, তো লাগি আছে আৰু ন? আচ্ছা, আপোনালোকৰ এই নদীখনে যে আগতেতো অলপ সিফালে আছিলে নে এইফালে আছিলে নে কি? মানে এইখিনিতে একে জেগাতে আছে নেকি? এইফালে আহিলে আগতে আৰু ভিতৰলৈ আছিলে নেকি? আচ্ছা। এইটো ভাল আপোনাৰ? ক'ৰ পৰা আহিছিলে আপুনি? যাব ক'ত এতিয়া? ঢলালৈ যাব। ঘুমুৰা ক'ত কাৰ ওচৰত আহিছিলে আকৌ? আপোনাৰ ঘুমুৰা ঘৰ নেকি? কি নাম আপোনাৰ? মোৰ নাম শ্ৰী জয়ন্ত সোণোৱাল লিখে। আচ্ছা, ঠিক আছে দিয়ক। এতিয়া ঢলালৈ যাব? ঠিক আছে। অঁ, বাইদেউ যাওক। মই অকণমান দেখুৱালোঁ। দেখি ওচৰ হয়, গম পালোঁ, বুজি পালোঁ। ওচৰ হয়। এইফালৰ বাইকৰ ফালৰ পৰা দূৰত গ'লেও এইফালৰ পৰা চমুকৈ পাই। তাৰমানে আচলতে কি হয়, দূৰণি ৰাস্তাৰ ফালৰ পৰা গ'লে মানে বাইকতো যাব পৰা হয়, নদী পাৰ হ'ব নালাগে। কিন্তু সেইখিনি কৰিবলৈ গ'লে বহুত দূৰ হয়। তো উল্টাই মানে কি হ'ল, এইফালৰ পৰা শ্বৰ্টকাট যদি মৰা হয়, এই ঘাটটো পাৰ হ'লে ইটো পালে আমাৰ ঢলা শদিয়া যিখন ব্ৰিজ আছে, ব্ৰিজখনত পাই যাব। আপোনাৰ ধৰক ইয়াৰ পৰা মই যিটো দেখুৱাইছোঁ, এই দেখুওৱা ঘাটটোৰ পৰা তালৈকে ধৰক 1 কিলোমিটাৰ ধৰক, আৰু 1 কিলোমিটাৰো নহ'ব চাগে। তো পাৰ হ'লে বোলে আপোনাৰ ঢলা শদিয়া ব্ৰিজখন পায়।